হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট এতিয়া হাঁহটো ভালকৈ দেখুৱাই দিয়া না এতিয়া 7টা বাজিছে ৰাতিপুৱাৰ কামখিনি কৰি মেলি মই এতিয়া কঠীয়া তুলিবলৈ যাওঁ আৰু কঠীয়া কেনেকৈ তুলো কিমানখিনি তুলো গোটেইখিনি মই আপোনালোকক দেখুৱাই থাকিম আৰু আজি কঠীয়া তুলো আৰু কাইলৈ পথাৰত সেইখিনি আপোনালোকক দেখুৱাই থাকিম আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব বাই বাই গাইছ এয়া শুনো বাই আহা আমি এতিয়া কঠীয়া তুলিবলৈ গৈছো আপোনালোকক দেখুৱাই থাকিম এইবোৰ এনেকৈ হাবি পাৰ হৈ আহিলো প্ৰথমে গামোচাখন চুলিখিনি লেতেৰা হ'ব নহয় সেইটো কাৰণে মই মাৰি লওঁ তুমি কেনেকৈ তোলা তোলা মোৰ কঠীয়া তোলা হৈ গ'ল এতিয়া মই আপোনালোকক বস্তু কেইটামান দেখুৱাম এইফালে আহি এইটো আমাৰ পুখুৰী পানী ডাঙৰ হৈ আছে তাৰপিছত এনেকৈ আহোঁ এইজোপা গছৰ তলত শুনবাই ফটো মাৰে তাৰপিছত গ'লোঁ এনেকৈ এইখন পথাৰ আমাৰ পুখুৰী তাৰপিছত এইফালে দেখিছেনে এই বাঁহবাৰীখনৰ তলে নেকি জানৰ নিচিনা বৈ আহে আৰু সেইফালেদি পানী আহে পানী এনেকৈ আহি এতিয়া পানীবোৰ অকণমান শুকাইছে এনেকৈ আহি এইখন আমাৰ পথাৰ একদম ৰেডি হৈ গ'ল আৰু সেইফালে আছে পথাৰবোৰ এইফালে অকণমান দেখে তাৰপিছত কাইলৈ ইয়াত এইখিনি পথাৰো আপোনালোকক দেখুৱাই থাকিম কঠীয়া কেইমুঠিমান তুলিলোঁ তোলাৰ পিছত এতিয়া মই যাওঁগৈ ঘৰলৈ আৰু ঘৰত কি কৰি আছে মাহঁতে আজি গোটেই দিনটো কি কৰোঁ মই চব দেখুৱাম আপোনালোকে চাই থাকিব দেই এয়া হাঁহ পৰি আছে চাওক আজি আমি হাঁহ খাম এতিয়া হাঁহটো ভালকৈ দেখুৱাই দিয়া না এইটো হাঁহ আমি আজি হাঁহ খাম আৰু হাঁহ পৰি তাৰপিছত এইকেইটা ধুবলৈ আছিলে মই এইকেইটা সোনকালে ধুই ল'লোঁ গাইজ ভাত বনাই আছে ভাত হোৱা নাই মই ইমান দেৰি কি কৰোঁ সেইটো কাৰণে মই স্কুটি দুখন উলিয়াই লৈছোঁ আৰু এতিয়া স্কুটি দুখন ধুনীয়াকৈ ধুম আপোনালোকক দেখুৱাই থাকিম মই কেনেকৈ আজি স্কুটি ধুওঁ চাওক
গাইজ এই কি লিখা আছে চাওক, গভৰ্ণমেণ্ট অফ আছাম হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট 2020-21। মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰি এখন স্কুটি পাইছিলোঁ। এই স্কুটিখন মোৰ বৰ মৰমৰ, চাওক কিন্তু বোকাই একদম খতম হৈ আছে। আজি মই ধুম, এতিয়া আপোনালোকক দেখুৱাই আছোঁ। এয়া ভাইটিয়ে মোৰ স্কুটিখন ধুই দিছে, অকণমান হেল্প কৰি দিছে। এই পৰিব। স্কুটি